মোবাইলটো এনেকৈ বেটাৰীটো অলপ খোলা নিচিনা দেখিলোঁ। সি চাৰ্জ দিবলৈ লৈ গৈছিলোঁ মানে মোবাইলটো। চাৰ্জ দিব লৈ যোৱাৰ পিছত এনেকৈ বিচনাখনৰ ওচৰত মই বহাৰ লগে লগে মানে মোবাইলটো এনেকৈ বিচনাত থোৱাৰ লগে লগে ব্ৰাছ হৈ গ'ল। ব্ৰাছ হৈ জুই উঠি গ'ল। জুই উঠি মই ভৰিত লাগি গ'ল ইয়াত। লাগি তাৰ পিছত ইয়াতে জুই লাগি গৈছে আৰু। কি কোম্পানী মোবাইল? এইটো MI কোম্পানী মোবাইল। মানে জুইটো বেছিকৈ উঠিছে, এইফালে গেছ জ্বলি আছিল। গেছৰ জুইটো এনেকৈ টানিছে তাৰপৰা মোবাইলটো ব্ৰাছ হোৱাৰ লগে লগে। তাৰপিছত এনেকৈ জুই লাগি আছে অলপ টাইম। তাৰপিছত বস্তা দি নুমাই দিছোঁ আৰু জুইটো। ঘটনাটো কোন ঠাইত? ঘটনাটো ইয়াতে হয়। আপোনালোকে কি আমি আসাম পুলিচ ৰেঞ্জাৰ গ্ৰুপৰ।